নমস্কাৰ বন্ধু বান্ধৱীসকল ভালে আছেনে আপোনালোক মই আজি মোৰ এটি নতুন ইউটিউব চেনেল নামটো হৈছে আসামিজ কিচেন চেনেলটো আজি প্ৰথমবাৰৰ বাবে মই আৰম্ভ কৰিছোঁ আৰু সেই চেনেলটিত প্ৰথমবাৰ মই ভাবিছোঁ যে এটা আচাৰৰ ৰেচিপি দিওঁ আচাৰটো হৈছে আপোনাৰ ঔটেঙাৰ আচাৰ ঔটেঙাৰ কথানো কি ক'ম আপোনালোকক জানেই আপোনালোকে ঔটেঙাৰ অসমীয়া সমাজত এটা সাংঘাতিক ধৰণৰ ভূমিকা আছে ঔটেঙাৰ গতিকে আহকচোন ভিডিঅ'টিৰ মাজলৈ যাওঁ আৰু মই আচাৰটো কেনেকৈ প্ৰস্তুত কৰিছোঁ আপোনালোকে চাওক শেষলৈকে আৰু লাইক কৰক কমেণ্ট কৰক আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি পেলাই মোক অলপ আগবাঢ়ি যাবলৈ আশীৰ্বাদ কৰক ধন্যবাদ প্ৰথমতে মই সিজাই পেলাই নিমখ হালধি সানি শুকুৱাই থোৱা ঔটেঙাখিনি ৰ'দৰ পৰা সামৰি আনি ল'লোঁ এতিয়া মই মছলাখিনি ৰেডি কৰি লওঁ মছলাৰ বাবে লাগিব জিৰা 2 চামুচ সৰিয়হ 2 চামুচ ধনিয়া গুটি 2 চামুচ চফ গুটি 1 চামুচ জনি গুটি আধা চামুচ কাল জিৰা আধা চামুচ আৰু শুকান জলকীয়া 4-5টা কালাৰৰ বাবে আমি অলপ এক্সট্ৰাকৈ জলকীয়া গুড়া লৈ ল'লোঁ মছলাখিনি গেছ চিমত দি পেলাই 2-3 মিনিট অলপ ভাজি ল'ম মছলাখিনি প্ৰায় হৈ গৈছে মছলাখিনি ইমান বেছিও ভাজিব নালাগে তাৰ সেমেকা ভাৱটো যোৱালৈকে অকণমান ভাজিলেই হ'ল কালাৰটো চেঞ্জ হৈ আহিছে আৰু খুব ধুনীয়া এটা সুগন্ধি ওলাইছে মছলাখিনিৰ পৰা এতিয়া মই ভাজি থোৱা মছলাখিনি ঠাণ্ডা হৈ গৈছে এইখিনি মিক্সি বাটিত দি পেলাই অকণমান কম পৰিমাণে গুড়া কৰি লওঁ মছলাখিনি জোখমতে গুড়া কৰি লোৱা হৈ গৈছে মই গেছৰ ফ্লেম অন কৰি কেৰাহীটো বহাই দিছোঁ গৰম হ'বৰ বাবে গৰম হৈ গৈছে এতিয়া আমি তেল আচাৰৰ জোখাই কেৰাহীত দিছোঁ আৰু গৰম হ'বৰ বাবে ৰাখি দিছোঁ হৈ গৈছে এতিয়া আমি অলপ অলপকৈ ঔটেঙাখিনি তেলত দি দিছোঁ এনেদৰে আমি ঔটেঙাখিনি অলপ সময় লৰাই থাকিম ঔটেঙা আচাৰৰ কিছু আৰম্ভণিৰ সিজাই কাটি কুটি লোৱা সেইখিনি মই দেখুৱাব আপোনালোকক নোৱাৰিলোঁ জোখমতে নিমখ হালধি দি ল'ম নিমখ হালধি কমাই দিম কাৰণ আগতো আমি নিমখ হালধি দিছিলোঁ ৰ'দত দিয়াৰ আগতে এতিয়া আমি আচাৰখিনি অলপ সময় লৰাই থাকিম ঔটেঙাখিনি ভাজি থকা অৱস্থাতে মই কাটি ৰখা গুড়খিনি ইয়াতে ঢালি দিছোঁ গুড় বিশেষ দিয়া নাই কাৰণ ঔটেঙাৰ প্ৰতিটো ঔটেঙাত 100 গ্ৰামকৈ মই গুড় দিছোঁ ঔটেঙা মোৰ বেছি নহয় 2টা মাত্ৰ গতিকে 200 গ্ৰাম গুড় মই দিছোঁ এতিয়া আমি গুড়খিনি ঔটেঙাৰ লগত মিক্স হৈ নোযোৱালৈকে অলপ সময় এনেদৰে লৰাই থাকিম আমাৰ গুড়খিনি প্ৰায় মিহলি হৈ গৈছে ইয়াত আমি এতিয়া আগৰ পৰা ৰেডি কৰি থোৱা মছলাখিনি ইয়াতে ঢালি দিছোঁ আৰু কালাৰৰ বাবে মই আগতীয়াকৈ অলপমান জলকীয়া গুড়া ৰেডি কৰি থৈছিলোঁ সেইখিনিও ইয়াতে মই ঢালি দিছোঁ এইখিনি মই এতিয়া এনেধৰণে অলপ সময় লৰাই যাম
মোৰ প্ৰায়খিনি হৈ গৈছে। এতিয়া এইখিনি মই এনেধৰণে ঠাণ্ডা হ'বৰ বাবে এৰি দিম আৰু গেছটো অফ কৰি দিম। আচাৰখিনি হৈ গৈছে। খুব ধুনীয়া এটা গোন্ধ ওলাইছে আচাৰৰ পৰা। আপোনালোকে আচাৰখিনি এসপ্তাহমান ৰ'দত দিব এনেধৰণে বনোৱাৰ পিছত, তেতিয়া খাই ভাল লাগিব। আৰু আপোনালোকে বনাওক, খাওক আৰু মোক কমেণ্ট কৰি জনাওক কেনে লাগিছে। ধন্যবাদ।